আমি চাকি সকলোৱে জ্বলাওঁ, পূজাৰ বাবেই হওক চাকি জ্বলাওঁ, ধৰ্মীয় যিকোনো ৰীতি নীতিৰ বাবেই হওক। আমাৰ সকলো হিন্দু ধৰ্ম, অকল হিন্দু ধৰ্মৰ মতেই নহয়, মুছলিম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম বা যিকোনো ধৰ্মাৱলম্বী লোকে জুই প্ৰজ্বলিত কৰে, লাগিলে সেয়া মম হওক, বন্তি বা চাকি হওক, কিন্তু আমি প্ৰজ্বলিত কৰোঁ। এতিয়া চাকি গছ জ্বলাওঁতে আমাৰ সদায় মনটো ভাল লাগি যায়। আমি যেতিয়া পূজা কৰোঁ, এই পূজাত যদি আমি চাকি গছ জ্বলাওঁ, সেই চাকি গছৰ ওপৰত আমি ভিত্তি কৰি আমাৰ পূজাভাগ ভগৱানে গ্ৰহণ কৰিছে নাই সেইটো চাওঁ। এতিয়া যদি আপুনি চাকি গছ জ্বলায়, চাকি গছ লাগিলে য'তেই জ্বলাওক, গছৰ গুৰিত হওক, কোনোবা নদীৰ কিনাৰত জ্বলাওক, নিজৰ বাৰীত জ্বলাওক, ঘৰৰ পূজাত জ্বলাওক বা যিকোনো কামতে আমাৰ ধাৰ্মিক কামত চাকি বন্তিৰ প্ৰয়োজন আছে। যেতিয়া সেই চাকি গছ আমি জ্বলাওঁ আৰু মনটো সেই চাকি গছ জ্বলাই সেই পোহৰখিনিত শুদ্ধভাৱে যেতিয়া আমি আৰাধনা কৰোঁ, কাৰণ চাকি নজ্বলালে কোনো পূজা নহয়। আমি যলৈকে যাওঁ, মন্দিৰলৈ যাওঁ, দেৱালয়লৈ যাওঁ, থানলৈ যাওঁ, যলৈ যাওঁ, আমি চাকি বন্তি তাত জ্বলাওঁৱেই। আৰু চাকি বন্তি জ্বলোৱাৰ পাছত চাকি গছ দেখিয়ে আমাৰ ভাল লাগি যায় যে হয়, চাকি গছ খুব সুন্দৰভাৱে জ্বলিছে। আৰু কেতিয়াবা এনেকুৱা হয় চাকি ভালদৰে নজ্বলে, তেতিয়া আমাৰ মনটো দুখেৰে ভৰি পৰে বা হৈছে কি আচলতে সেই কথাটো আমাৰ জানিব মন যায়। মই সেইবাবে এই ভিডিঅ'টো বনাইছোঁ। যিসকল নতুনকৈ আহিছে মোৰ চেনেলটোত, জ্যোতিষ ইনফৰমেশ্যন লিংকটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰক আৰু সকলোৱে শেষলৈকে ভিডিঅ'টো চাওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু কেইটামান কথা আপোনালোকক জনাই থওঁ চাকিৰ বিষয়ে। যেতিয়া আমি বন্তি এগছ জ্বলাওঁ বা কেইবাগছো বন্তি জ্বলাওঁ, বন্তি গছ, চাকি গছ সদায় চাব লাগে যে কোনো ধৰণৰ তাত ভঙা, ফুটা বা কিবা আঁচ পৰা এনেকুৱা হ'ব নালাগে। চাকি গছ সদায় সুন্দৰ হ'ব লাগে, চাফ চিকুণ হ'ব লাগে আৰু সেই চাকি গছ সম্পূৰ্ণ হ'ব লাগে। তাৰোপৰি চাকি জ্বলাওঁতে সদায় কেইবাগছো যদি আমি চাকি জ্বলাওঁ, তেতিয়াহ'লে ইগছৰ পৰা সিগছ, সিগছৰ পৰা সিগছ লগাই লগাই জ্বলাব নালাগে। প্ৰতিগছ চাকি আমি বেলেগ বেলেগ কাঠিৰে জ্বলাব লাগে। তাৰ পাছতে চাকি জ্বলাওঁতে ঘিউ চাকি আৰু মিঠাতেলৰ চাকি, দুটা চাকি আমি প্ৰায়ে জ্বলাওঁ। ঘিউ চাকি জ্বলালেও আমি সেয়া ভগৱানৰ বাবে খুব ভালদৰে দিব লাগিব আৰু মিঠাতেলৰ চাকিও সেইদৰেই ভালদৰে দিব লাগে। ঘিউ চাকি দিলে মানে আমি সোঁফালে দিব লাগে আৰু মিঠাতেলৰ চাকি দিলে সদায় বাওঁফালে দিব লাগে। এইটো নিয়ম হয় যে আমি চাকি কোনফালে দিম। তাৰোপৰি কিছুমানে অখণ্ড প্ৰদীপ জ্বলায়, অখণ্ড প্ৰদীপ কেতিয়াও নুমাবলৈ দিব নালাগে। আৰু চাকি যিমান দেৰিলৈকে জ্বলি থাকে, বহু দেৰিলৈকে যদি জ্বলি থাকে, সেয়া অতি শুভ লক্ষণ। চাকি সদায় বেছি দেৰিলৈকে জ্বলি থাকিলে ভগৱানে আমাৰ পূজা গ্ৰহণ কৰিছে বুলি আমি মানি লওঁ। আৰু হঠাতে যদি নুমাই যায়, সাধাৰণতে সেয়া আমি অমংগল বুলিয়েই ভাবোঁ, আমাৰ মনত দুখ লাগে। বাৰে বাৰে যদি কোনো বতাহ নমৰাকৈ এগছি চাকি জ্বলি আছে, বাৰে বাৰে আপুনি জ্বলাইছে চাকি গছ, আৰু যদি চাকি গছ বাৰে বাৰে নুমাই আছে, তেতিয়াহ'লে আপুনি আকৌ জ্বলাইছে, আকৌ নুমাইছে, তেতিয়াহ'লে কিবা আপোনাৰ ভুল হৈছে বুলি আপুনি ভাবিব লাগিব। হাততেই কিবা লাগি আছে বা ভগৱানে আপোনাৰ পূজাৰ চাকি গছ গ্ৰহণ কৰা নাই বুলি আপুনি মানিব লাগিব। গতিকে আপুনি সেই সময়ত কি কৰিব, খুব শুদ্ধভাৱে ভগৱানক ক্ষমা খুজিব। প্ৰথমতে হাতখন গংগাজলেৰে ধুই ল'ব, গংগাজলেদি ধোৱাৰ পাছত পুনৰ চাকি গছ জ্বলাওক আৰু ভগৱানক ক্ষমা খোজক যে যদি আপোনাৰ কিবা ভুল হৈছে, মোক ক্ষমা কৰক প্ৰভু এই ভুলটোৰ কাৰণে। কিন্তু আপুনি মোক যাতে খুব শুদ্ধভাৱে ক'ব, খুব অন্তৰৰ পৰা ক'ব তেখেতক যে ভগৱান, যদি কিবা আহিবলগীয়া বিপৰ্যয় আছে, তেতিয়াহ'লে আপুনি এই চাকি গছৰ এই গ্ৰহণ কৰক আৰু সেই বিপদ ইয়াতে শেষ কৰক। যদি কিবা ভুল হৈছে মোক ক্ষমা কৰক, আৰু কাইলৈ পুনৰ মই খুব ভালদৰে মন্দিৰত গৈ বা ক'ৰবাত গৈ চাকি এগছ জ্বলাম বা নিজৰ পূজা স্থানতে জ্বলাম, ভালদৰে পূজা কৰিম, কিন্তু মোৰ জীৱনলৈ বিপদ বিঘিনি আমাৰ পৰিয়াললৈ নানিব। এই বুলি পুনৰ চাকি গছ জ্বলাই শুদ্ধভাৱে তেওঁক সেৱা কৰিলে সেই চাকি গছ পুনৰ জ্বলা আপুনি নিজেই দেখিবলৈ পাব। তাৰ উপৰিও যেতিয়া আমি চাকি এগছ ভগৱানৰ ওচৰত জ্বলাওঁ বা যিকোনো ঠাইত বেলেগ বেলেগ বাহিৰে চাহিৰেও আমি ৰান্ধনীশালতেই হওক, গোহালিতেই হওক, আমি যিকোনো সময়তে এগছি চাকি জ্বলাওঁ বা কোনোবা মন্দিৰত জ্বলাওঁ তেতিয়া সদায় মন কৰিব যে চাকি গছৰ তলত আমি এখিলা পাত বা কলপাতেই হওক বা কোনোবা ফুলৰ গছৰ পাত হওক তাত যাতে দিওঁ। ৰাতি খালি পাত নিচিঙিব গছৰ পৰা, দিনতেই সেই ব্যৱস্থা কৰি থ'ব আৰু চাকি গছ জ্বলাওঁতে সদায় তাৰ তলত পাত এখিলা সৰু বা কিবা এডোখৰ দি ল'ব। পূজাৰ চাকি যেতিয়া আমি জ্বলাওঁ আৰু খুব ভালদৰে সেই চাকি গছ জ্বলে, ওপৰলৈকে জ্বলে বা আপোনাৰ ফাললৈ সেই চাকি গছ জ্বলি আহে, তেতিয়া আপুনি গম পাব ভগৱানে আপোনাৰ এই চাকি গছ বা আপোনাৰ এই পূজা ভাগ লৈছে, তেওঁ সম্পূৰ্ণ আশীৰ্বাদ দিছে। আৰু খুব সুন্দৰভাৱে চাকি গছ যেতিয়া ফুলৰ নিচিনা হৈ যাব, ফুলি উঠিব, আপোনাৰ
মনোকামনা আপোনাৰ যি মনোবাঞ্ছা আছে সেই মনোবাঞ্ছা পূৰণ হৈছে ভগৱানে আপোনাক আশীৰ্বাদ দিছে আপোনাৰ চাকি আপোনাৰ পূজা গ্ৰহণ কৰিছে আৰু আপোনাৰ জীৱনলৈ যি আপোনাৰ মনোবাঞ্ছা আছে সেয়া খুব সোনকালে সিদ্ধি হ'ব বুলি আপুনি গম পাব এয়া এইটো চমৎকাৰী কথা যে চাকি গছ যেতিয়া খুব সুন্দৰভাৱে ফুলি উঠিব জ্বলিব চাকি গছ ওপৰলৈকে ওখকৈ জ্বলিব বা বাৰে বাৰে আপোনাৰ ফালে আহিব ভগৱান আশে পাশে আছে আপোনাৰ মনোবাঞ্ছা খুব সোনকালে পূৰণ হ'ব বুলি আপুনি গম পাব আৰু সেয়া ভগৱানে গ্ৰহণ কৰিছে আপোনাৰ জীৱনলৈ আপোনাৰ পৰিয়াললৈ সুখ সমৃদ্ধি সকলোখিনি আপুনি যি বিচাৰিছে এয়া অতি সোনকালেই হ'ব বা হৈছে বুলি আপুনি মানি ল'ব বা গম পাব এয়া হৈছে এটা ভগৱানৰ ফালৰ পৰা আমি পোৱা সংকেত যে চাকি এই ভগৱানে আমাক এই আশীৰ্বাদটো দিছে চাকিৰ জৰিয়তে বা ভগৱানে জনাইছে যে হয় তোমাৰ মনোবাঞ্ছা পূৰণ হৈছে তোমাৰ আশা তোমাৰ যি ভৰসা মোৰ ওপৰত আছিলে সেয়া তোমাৰ খুব সোনকালে পূৰণ হ'ব আৰু এয়া মই তোমাক আশীৰ্বাদ দিছোঁ তাৰোপৰি চাকি জ্বলাওঁতে সদায় আপোনালোকে এটা কথা দেখিছে চাগে চাকি গছ কেতিয়াবা জ্বলি আহি পূৰা শলিতাডাল জ্বলি যায় আৰু শেষ হৈ যায় চাকি গছ যেতিয়া আমি জ্বলাওঁ তেল কেতিয়াবা থাকি যায় নজ্বলে আৰু তেনেকৈয়ে থাকি যায় সেয়া কিন্তু বৰ ভাল নহয় কিন্তু চাকি গছ সম্পূৰ্ণ তেল জ্বলি গ'ল সম্পূৰ্ণ ঘিউ জ্বলি গ'ল আৰু শলিতা জালো জ্বলি যায় ভগৱানে খুব সোনকালে আপোনাৰ মনোবাঞ্ছা পূৰণ কৰিছে আপোনাৰ মনৰ আশা পূৰণ হৈছে বুলি আপুনি গম পাই যাব চাকি যেতিয়া শেষৰলৈকে জ্বলে অতি শুভ লক্ষণ অতি শুভ ফল পোৱা যায় খুব সোনকালে আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব দুখৰ চিন নাইকিয়া হৈছে আৰু সুখৰ আগমন হৈছে গতিকে আপোনাৰ সদায় যদি 3-4 দিন ধৰি আপোনাৰ জীৱনত এনেকুৱা হৈ আছে যে চাকি গছ আপোনাৰ খুব সুন্দৰভাৱে জ্বলিছে সম্পূৰ্ণ তেল বা ঘিউ শেষ হৈছে সম্পূৰ্ণ শলিতাডাল জ্বলি গৈছে অতি শুভ লক্ষণ ভগৱানে আপোনাৰ মনোবাঞ্ছা পূৰণ কৰিছে আৰু আপোনাৰ যি মনোবাঞ্ছা আছে সেয়া পূৰণ হৈছে আৰু ভগৱানে স্বীকাৰ কৰিছে আপুনি এতিয়া জীৱনত সফল হ'ব এয়াই আজি ভিডিঅ'টোত মই আপোনালোকৰ বাবে চাকিৰ বিষয়ে জনাইছোঁ আৰু এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে চাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আমাক কমেণ্ট কৰিব ধন্যবাদ বন্ধুসকল আজি আপোনালোকৰ বাবে মই এটা বহুত লাগতিয়াল ভিডিঅ' বনালোঁ চাকিৰ বিষয়ে নজনা কথা আপোনালোকক জনালোঁ আৰু মই বিচাৰোঁ ভগৱানে সকলোকে সুখত ৰাখক সমৃদ্ধিশালী কৰক সকলোৰে মনৰ আশা পূৰণ কৰক ধন্যবাদ জয় মা ভৱানী